टेंशन भाई रो 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 अरे क्या तुम हो गए अभी मजा आएगा ना भिड़ो कौन टेंशन दादा मैं जाऊँ लोकल दादा घरলৈ अबे কোন লোকেল দাদা হেতো अरे दादा এইটো এৰিয়াত আজি 2-3 দিন হৈছে লোকেল দাদা অহা কোন লোকেল দাদা সৌ পৰা ইয়াতে আছো মই লোকেল দাদা ইয়াত থাকা মই থকা অৱস্থাত না না দাদা আজি লোকেল দাদা অহা বেছি দিন হোৱা নাই আপুনি ভালকৈ চিনি নাপাব তাক আচ্ছা ঠিক আছে বল লোকেল দাদা ঘৰ কি কৰিব লাগিব লোকেল দাদা ঘৰলৈ যাবলৈ কাৰণ লোকেল দাদাক লগ কৰিবলৈ কাৰণে আপুনি 6 দিন ৰখিব লাগিব কাৰণ দাদাক লগ কৰিবৰ কাৰণে এতিয়া আপুনি নোৱাৰিব কাৰণ দাদা আছেগৈ গুৱাহাটীত বিশেষ এটা কামত ঠিক আছে টেনশ্যন মই 5-6 দিন ৱেইট কৰি দিম টেনশ্যন ভাই টেনশ্যন 5-6 দিন ৱেইট কৰা হৈ গ'ল ব'লা লোকেল দাদা ঘৰলৈ যাম ব'লা গাড়ী চাড়ী ইমানকৈ আজি লোকেল দাদা অহা গম পাই আজি মানুহ ভিৰচোন লোকেল দাদা ঘৰ কোনটো এই দাদা পালোগৈ এইটো কি লোকেল দাদা ঘৰ এইটো ব'লা দাদা দাদা কাৰোবাৰ মাত শুনা যেন লাগিছে কোন হয় চাচোন ঐ নাই এইটো টেনশ্যন ভাই আহিছে অ' টেনশ্যন সোমাই অহা ভিতৰলৈ অঁ দাদা মই টেনশ্যন অ' টেনশ্যন কি কামত আহিলি তই অঁ দাদা আপোনাৰ ওচৰলৈ মই বিশেষ কাম এটা লৈ আহিছোঁ আচ্ছা কামটো বা কি দাদা এজনে আপোনাক এইটো এলেকাত দেখা নাই বোলে মোক দেখা নাই তই কৈ দে মই কোন হয় এজনে হ'ল আমাৰ গাঁৱৰ লোকেল দাদা আমাৰ এই দাদাই গাঁৱৰ দুখীয়া মানুহবোৰ সহায় কৰি ভাল পায় ঠিক আছে দাদা আপুনি দুখীয়া মানুহক সহায় কৰাৰ কাৰণে চেলুট জনাইছোঁ নাই চুমি হ'ব হ'ব টেনশ্যন টেনশ্যন কোন আহিছে মোৰ এলেকাৰ লোকেল দাদা ৰাহুল শনিদা এজনে আহিছে গাঁৱত লোকেল দাদা কিবা কৰিব লাগিব নি শনিদা না না লাহে লাহে কৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ টিমটোক ছাপোৰ্ট কৰি যাব আৰু আপোনালোকৰ কাৰণে পাৰ্ট 2 লৈ আহিম আৰু পাৰ্ট 2টোত ইউনিক হ'ব গৈ আছে আৰু আমাৰ ভাইটিয়ে কিবা ক'ব আমি নতুনকৈ আহিছোঁ প্ৰথম শ্বুট এয়া আপোনালোকে কাইলৈ পৰহিলৈ ভিতৰত পাব তো আমি নেক্সট পাৰ্টত আপোনালোকক আকৌ দেখুৱাবলৈ আৰু ভালকৈ চেষ্টা কৰিম তো এয়া ফাৰ্ষ্ট টাইম হৈছে আমাৰ তো চাই যাব আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট বাই 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 থেংক ইউ